এই ভিডিঅ'ত অনুশীলনী 9.2ৰ 1 নম্বৰ প্ৰশ্নখিনি আলোচনা কৰিম। ইয়াত আমাক এটা অভেদ দিয়া আছে। এই অভেদ ব্যৱহাৰ কৰি আমাক এইবিলাক পূৰণ কৰিব দিছে। এই অভেদটো আমি সাইডত লিখি লওঁ x plus a into x plus b ইয়াৰ ইকুৱেল টু x square plus a plus b into x plus ab। এই অংকটো চোৱা x plus 7 into x plus 5। আমি যদি ইয়াৰ লগত এটো মিলাও তেন্তে আমি কি পাই আছো x equal to x, a equal to 7, x equal to x আৰু b equal to 5। তাৰ মানে আমি কি লিখিব পাৰো x square plus a plus b লিখা আছে গতিকে আমি 7 plus 5 লিখিম into x, x ইয়াত x এই আছে plus ab, ab ঠাইত আমি 7 into 5 লিখিম। ab মানে ইয়াত a into b আছে, মাজত এটা পূৰণচিন আছে যেটো আমি সাধাৰণতে নিদিও, তো এটো 7 into 5। গতিকে আমি ডাইৰেক্ট এই লাইনটো আমি ইয়াত লিখিব পাৰো। এতিয়া ইয়াত কি কৰিম আমি x square plus ব্ৰেকেটৰ ভিতৰৰ কাম আগত 7 পাছে 12, ইয়াত আছে x plus 7 5 গুণ 35 আৰু এটোৱে আমাৰ উত্তৰ। এতিয়া 2 নম্বৰ সাইডত আমি নিজৰ সুবিধাৰ কাৰণে কোনটো কি আমি লিখি লওঁ। x equal to ইয়াত কি দিয়া আছে 7x, a equal to 2y, x equal to 7x আমি লিখিছো আৰু b equal to 6y। এটো অকল নিজৰ সুবিধাৰ কাৰণে কি আছে x square, x মানে 7x, 7x square plus a plus b, a ইয়াত 2y plus 6y into x whole 7x plus ab, ab whole 2y into 6y, 2y into 6y। এটুক আমি এই ধৰণৰ ভাবিব পাৰো 7 পূৰণ x whole square আৰু ইয়াক যদি আমি ভাঙো কি হ'ব 7 square into x square। গতিকে আমি কি লিখিব পাৰো 7 square x square আৰু 7 square মানে 49, 49x square plus 2y plus 6y। যেহেতু ইয়াৰ চলক দুটা সমান গতিকে ইয়াৰ সহগ দুটা যোগ হ'ব 6 2 8, 8y into 7x plus ইয়াত যেহেতু পূৰণ আছে গতিকে গোটেইকেইটা পূৰণ হ'ব 2 6 গুণ 12, y into y, y square, 49x square plus 7 8 গুণ 56, 56xy plus 12y square আৰু এটোৱে আমাৰ উত্তৰ। এতিয়া 3 নম্বৰ ইয়াত x কিমান দিয়া আছে 4x cube, a কিমান দিয়া আছে 8 আৰু b দিছে 10। গতিকে ইয়াত x square ঠাইত 4x cube whole square plus a plus b 8 plus 10 into x, x আমাৰ 4x cube plus ab 8 into 10। এনেকুৱা যদি থাকে ইয়াত আছে 4x cube whole square, এক যদি আমি ভাঙো কেনেকৈ ভাঙিম মাজত ইয়াত পূৰণচিন ভাবি লোৱা গতিকে কি লিখিম আমি 4 square into x cube whole square, 4 square মানে 16, x cube ওপৰত আকৌ whole square, এই 3 লগত এই 2 পূৰণ হ'ব 3 দুগুণে কিমান হ'ব 6, গতিকে এটো 16x to the power 6 হ'ব, 16x to the power 6 plus 8 আৰু 10, 8 10 18 into 4x cube plus 8 into 10 80। তো ফাইনালি আমি কি লিখিব পাৰিম 16x to the power 6 plus 18 into 4 72 x cube plus 80 আৰু এটোৱে আমাৰ উত্তৰ।
এতিয়া 4 নম্বৰ ইয়াত x কি দিয়া আছে 4k স্কয়াৰ a দিয়া আছে 3k নহয় এটো -3k হ'ব আৰু b = -7k যদি মাজত মাইনাস থাকে তেন্তে a = যেটো থাকিব হেতু ধৰিবা যদি যোগ থাকে তেতো একো প্ৰবলেম নাই সিধা সিধি হেতুৱে হ'ব বিয়োগ থাকিলে মাইনাস আহি যাব লগত ইয়াত যেনেকৈ দিছো হেতু মনত ৰাখিবা এতিয়া আমি এটো লিখিব পাৰিম ডাইৰেক্ট x = 4k স্কয়াৰ হোল স্কয়াৰ প্লাস a আমি কিমান পালো -3k আৰু -7k into x 4k স্কয়াৰ প্লাস ab a আমাৰ কিমান আছে -3k into -7k অলপ আগত আমি পাইছো এই দুটা পূৰণ হয় গতিকে 4 স্কয়াৰ 16 16 k to the power 4 2 দুগুণে 4 হয় এতিয়া ইয়াত চোৱা ইয়াত দুটা চলক একে আছে গতিকে এই দুটাৰ মাজত যোগ বিয়োগ সম্ভৱ প্লাস -10k into 4k স্কয়াৰ এতিয়া এটো চোৱা ইয়াত পূৰণ হৈ আছে আৰু মাইনাসে মাইনাসে কি হ'ব প্লাস 3 আৰু 7 3 7 গুণ 21 k আৰু k স্কয়াৰ equal to 16k to the power 4 plus a minus 10k into 4k square plus 21k square 16k to the power 4 minus 10 আৰু 4 40 k cube plus 21k square আৰু এটোৱে আমাৰ উত্তৰ এতিয়া 5 নম্বৰ x আমাৰ কিমান দিয়া আছে a/2 a দিয়া আছে 1/2 আৰু b দিয়া আছে -1/4 মাইনাস থাকিলে সদায় মাইনাস লিখিবা ইয়াতে এটো ইকুয়াল টু আমি কি লিখিব পাৰিম x স্কয়াৰ x আমাৰ a/2 আছে গতিকে a/2 স্কয়াৰ প্লাস a হোল 1/2 plus -1/4 into x a plus b into x whole plus a whole 1/2 into b 1/4 a/2 এনেকে যদি থাকে হোল স্কয়াৰ যদি থাকে তেন্তে ওপৰতো a স্কয়াৰ হ'ব আৰু তলতো 2 স্কয়াৰ হ'ব 2 স্কয়াৰ মানে 4 গতিকে আমি এটো কি লিখিব পাৰিম a square by 4 plus 1/2 plus a minus 1/4 into a/2 plus পূৰণ আছে 2 আৰু 4 2 4 গুণ 8 আৰু a minus 2 4 গুণ 8 আৰু ওপৰত কি হ'ব 1 a square by 4 plus 1/2 minus 1/4 equal to plus 1/4 into a/2 plus a minus 1/8 a square by 4 plus 2 4 গুণ 8 1 into a minus 1/8 আৰু এটোৱে আমাৰ উত্তৰ এতিয়া 6 নম্বৰ ইয়াত x equal to n square by 5 ইয়াত a equal to -0.6 b equal to 1.6 x square n square by 5 whole square n square by 5 whole square plus a plus b a whole -0.6 plus 1.6 into x n square by 5 plus ab a whole -0.6 into 1.6 n square square n to the power 4 আৰু 5 square মানে 25 plus
0.6 প্লাছ 1.6 0.6 মাইনাছ আৰু 1.6 এইটো উত্তৰ হ'ব 1 ইনটু n স্কয়াৰ বাই 5 1 ইনটু যিকোনো সেইটোৱে হয় ইয়াত যেহেতু পূৰণ আছে আৰু আগত মাইনাছ আছে পূৰণফল যিয়ে নহওক কিয় মাইনাছতে ওলাব গতিকে মাইনাছ আছে মাইনাছে প্লাছে মাইনাছ 1.6 ইনটু 0.6 এই দুটা পূৰণ কৰিলে দশমিক চিন আছে বুলি পাহৰি যোৱা গতিকে কি থাকিল আমাৰ 16 আৰু তলত 6 16 6 গুণ 96 কেইঘৰ আছে দশমিক এঘৰ আৰু এঘৰ দুঘৰ হ'ব এঘৰ দুঘৰ আৰু এটোৱে আমাৰ উত্তৰ এটো দুই ধৰণে কৰিব পাৰি এটা ধৰণ হ'ল এই 98 ইনটু 97 ইয়াক আমি 100 minus 2 into 100 minus 3 হিচাপে ল'ব পাৰো 100 minus 2 বুলি ক'লে 98 হ'ব আৰু 100 minus 3 বুলি ক'লে 97 হ'ব আমি প্ৰথম টাৰ্মছটো একে ৰাখিছো যাতে ইয়াৰ লগত মিলি যায় একটো এই ধৰণে কৰিব পাৰি আৰু দ্বিতীয়টো হ'ল অকল পজিটিভত যদি কৰিব বিচাৰা তেন্তে 90 plus 8 90 plus 7 ইয়াতো সেই একে প্ৰথম টাৰ্মছটো একে 90 আছে আৰু plus 8 90 plus 8 98 into 90 plus 7 97 এতিয়া যেটো ভাল লাগে হেতুৱে কৰিব পাৰা এটো যদি কৰো তে আমি x কিমান পাম x equal to 100 হ'ব a equal to -2 হ'ব আৰু b equal to -3 হ'ব গতিকে x স্কয়াৰ 100 স্কয়াৰ প্লাস a plus b -2 plus -3 a plus b into x plus ab a whole -2 into b 100 স্কয়াৰ ইয়াত দুটা শূন্য আছে চাৰিটা শূন্য হ'ব চাৰিটা শূন্য প্লাসে মাইনাসে মাইনাস হ'ব গতিকে আলটিমেটলি আমাৰ কি থাকিব -2 -3 -2 -3 যদি আমি কৰো কিমান পাম -5 ইয়াত মাইনাস আছে মাইনাসে প্লাসে আমি মাইনাস দি দিব পাৰো -5 into 100 এই 100 ইয়াৰ লগত পূৰণ ইয়াত দুটা মাইনাস আছে মাইনাস আৰু ইয়াত পূৰণ হৈ আছে গতিকে পূৰণ যদি হয় তে মাইনাসে মাইনাসে প্লাস হ'ব আৰু ইয়াত প্লাস আছে গতিকে প্লাস 2 আৰু 3 2 3 গুণ 6 তে কি হ'ব আমাৰ একৰ পিঠিত চাৰিটা শূন্য বিয়োগ 5 into 100 500 plus 6 এইটো আমি কিমান পাম 10000 বিয়োগ 500 তোমাৰ হাতত 10000 টকা আছে আৰু তুমি কাৰোবাক 500 টকা দিলা তোমাৰ হাতত কিমান থাকিব 9500 টকা আৰু 6 টকা যোগ 9506 এটো আছিল আমাৰ 7 নম্বৰ এতিয়া 8 নম্বৰটো এটো একেবাৰে সহজ হ'ব 501 ক আমি 500 plus 1 কৰি লম into 500 plus 3 x equal to 500 a whole 1 b whole 3 तो 500 square plus a plus b 1 plus 3 into x 500 plus ab 1 into 3 5 square হলে 25 আৰু 4টা শূন্য প্লাস একে 3 4 into 500 plus 1 3 গুণ 3 plus 4 আৰু 5 2000 plus 3 2000 আৰু 3 3 0 0 2 5 2 গতিকে কি পালো আমি 252003 এইখিনি আছিল 1 নম্বৰ প্ৰশ্ন উত্তৰ
নেক্সট ভিডিঅ'ত অনুশীলনী 9.2ৰ 2 নম্বৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। গতিকে আজিলৈ ইমানেই। ধন্যবাদ।